Hello everyone, সকলোকে এই ইনফো চেনেলটোলৈ স্বাগতম। কেনেকৈ এই ফটোখনত থকা আখৰখিনি নিলিখাকৈ 30 ছেকেণ্ডৰ ভিতৰত MS ৱৰ্ডলৈ নিব পাৰি আজি তাকে দেখুৱাবলৈ লৈছো। প্ৰথমতে ফটোখন যিকোনো মাধ্যম যেনে WhatsApp, ইমেইল, পেন ড্ৰাইভ আদিৰ সহায়ত নিজৰ ডেস্কটপ বা লেপটপলৈ ট্ৰান্সফাৰ কৰি ল'ব লাগিব। ইয়াৰে মই ইমেইল মাধ্যম চুজ কৰিলোঁ। আজিকালি মোবাইলতো বহু ধৰণৰ স্কেনিং এপ উপলব্ধ হৈছে, কিন্তু আজি কেনেকৈ গুগল ডক্সৰ সহায়ত স্কেন কৰি 99.9% একুৰেচি পাব পাৰি তাকে এবাৰ চাই লওঁ। তেনেহ'লে বলকচোন ডেস্কটপ স্ক্ৰীনলৈ। স্কেনিং কৰাৰ বাবে মই এটা ব্ৰাউজাৰ লৈছোঁ। এইটো হ'ল মাইক্ৰ'ছফ্ট এজ। এইটো হ'ল ইজি হয় অকণমান বেলেগতকৈ, সেইকাৰণে মই এইটো অ'পেন কৰিলোঁ। অ'পেন কৰি আপোনাৰ মই ইমেইলত পঠাইছোঁ, চ' মেছেজটো মই খুলি লওঁ। ইমেইলটো খোলাৰ লগে লগে ইয়াতে মেছেজটো পোৱা যাব। মেছেজটো পোৱাৰ পিছত ইয়াতে ডাউনলোড কৰি ল'লোঁ। ইয়াতে ডাউনলোড হৈ আছে। ইমেজখন ডাউনলোড হোৱাৰ পিছত ব্ৰাউজাৰটোৰ হোম স্ক্ৰীনলৈ আহিলোঁ আৰু ইয়াত চাৰ্চ বাৰটোৰ কাষত এটা ষ্টাৰ আছে, আপুনি চাব পাৰে। সেই ষ্টাৰটোৰ কাষত আৰু এটা ষ্টাৰ আছে, এইটো আপোনাৰ ফেভাৰেট বুলি লিখা আছে। এইটো ক্লিক কৰিলোঁ। ইয়াত থকা মাই ড্ৰাইভ, গুগল ড্ৰাইভ এইটোত ক্লিক কৰিলোঁ। নেক্সট ইয়াত ছাইডত নিউ আছে, নিউ ক্লিক কৰিলোঁ। তাৰপিছত ফাইল আপলোডেড। ইয়াতে ফটোখন অলৰেডি আছে, ক্লিক কৰিলোঁ আৰু অ'পেন মাৰিলোঁ। ইয়াতে আপডেটিং হৈ গ'ল, ছাইডত দেখিব পাৰে। হোৱাৰ লগে লগে ইয়াত ডিছপ্লে কৰিলোঁ ফটোখন। এই ফটোখনৰ ওপৰত যাই ৰাইট ক্লিক কৰি আপুনি অ'পেন উইথ গুগল ডক্স ক্লিক কৰক। মই গুগল ডক্স ক্লিক কৰাৰ লগে লগে ইয়াতে স্কেনিং কৰিবলৈ আৰম্ভ কৰিলে। স্কেনিং হৈ গ'ল। ইয়াতে ওপৰত মই দিয়া ইমেজখন আহিলে আৰু তলত আপোনাৰ টেক্সটখিনি আহি যাব। যিখিনি ইমেজখনত আছে সেইখিনি এটাও ভুল নোহোৱাকৈ ছেম টু ছেম আহি যাব। এনেকৈয়ে নিলিখাকৈ 30 মিনিটৰ ভিতৰত এখন ফটো ৱৰ্ডলৈ কনভাৰ্ট কৰিব পাৰি। টেক্সটখিনি চিলেক্ট কৰি কপি কৰিলোঁ আৰু কপি কৰি MS ৱৰ্ড অ'পেন কৰি পেষ্ট কৰি দিলোঁ। Thank you guys for watching.